নমস্কাৰ, মই ৰীতামণি। আজি অন্য এখন কিতাপলৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আজিৰ এই কিতাপখনৰ নামেই হৈছে জীৱনৰ ছাঁ আৰু পোহৰ। আৰু এই কিতাপখনৰ লেখক অৰ্ণৱ শইকীয়া। জীৱনত প্ৰতিবাৰে পৰি নোযোৱাত নহয়, প্ৰতিবাৰে পৰি গৈও বাৰে বাৰে উঠি লৈ বাট বুলিবলৈ চেষ্টা কৰাটোৱেই হৈছে জীৱনৰ প্ৰকৃত অৰ্থ। আজি তেনে এখন কিতাপৰ বিষয়ে, তেনে এটি পৃষ্ঠাৰ বিষয়ে আপোনাক ক'বলৈ ওলাইছোঁ। আৰু এই কিতাপৰ জীৱনৰ ছাঁ আৰু পোহৰৰ মোৰ প্ৰিয় পৃষ্ঠা হৈছে এয়া পিছল খোৱাহে পতন নহয়। দুজন আমেৰিকান লেখক আছিল আৰু সেই আমেৰিকান লেখক দুজনে এখন কিতাপ প্ৰকাশ কৰাৰ কথা ভাবিলে। জীৱনত যি ঘটনা পৰিঘটনা তেওঁলোকৰ সন্মুখত দেখিছে বা শুনিছে, সেই সকলোবোৰ সন্নিৱিষ্ট কৰি এখন কিতাপ প্ৰকাশ কৰাৰ কথা ভাবিলে আৰু সেইমতেই তেওঁলোকে কিতাপখন লিখা যেতিয়া সম্পূৰ্ণ হ'ল তেতিয়া প্ৰকাশকৰ কাষ চাপিলে। প্ৰকাশকে 3 দিন সময় বিচাৰিলে আৰু ক'লে যে এই কিতাপখন মই পঢ়ি চাম। আৰু 3 দিনৰ অন্তত যেতিয়া লেখক দুয়োজন গ'ল আৰু তেওঁ তেতিয়া ক'লে যে এই কিতাপখন তেওঁ প্ৰকাশ কৰিব নোৱাৰে, কাৰণ এই কিতাপখন কোনো পাঠকে আদৰি নলয়। তেতিয়া তেওঁলোকে দুয়োজন লেখকে অন্য এজন প্ৰকাশকৰ ওচৰলৈ গ'ল। এজন দুজনকৈ তেওঁলোকে প্ৰায় 33জন প্ৰকাশকৰ ওচৰলৈ গ'ল, কিন্তু কোনেও তেওঁলোকৰ কিতাপখন প্ৰকাশ কৰিবলৈ মান্তি নহ'ল। আৰু যেতিয়া 34 সংখ্যক প্ৰকাশকৰ ওচৰলৈ গ'ল আৰু তেওঁ হাঁহি এটা মাৰি ক'লে যে তোমালোকৰ এই কিতাপখন মই প্ৰকাশ কৰিম। আৰু তেতিয়া তেওঁ সেই কিতাপখন প্ৰকাশ কৰিলে আৰু বৰ্তমান সময়ত 10 কোটিতকৈও অধিক সেই কিতাপখন বিকি গ'ল। আৰু সেই আমি ক'ব বিচাৰোঁ জীৱনত পিছল প্ৰতিবাৰে খায়, কিন্তু বাট বুলিবলৈ চেষ্টা কৰাটোৱেই আচলতে প্ৰকৃত জীৱন। মাকৰ কোলাৰ পৰা যেতিয়া এটা শিশুৱে খোজ কাঢ়িবলৈ আৰম্ভ কৰে, তেওঁ প্ৰতিবাৰেই পিছল খায়, প্ৰতিবাৰেই উজুতি খায়, কিন্তু তেওঁ খোজ কাঢ়িবলৈ অৱশেষত পাৰেগৈ। ঠিক তেনেদৰে আমি যেতিয়া চাইকেল চলাইছিলোঁ, সেই চাইকেলখনত চলাবলৈ শিকোঁতে আমি প্ৰতিবাৰে পিছলি পৰিছিলোঁ, কিন্তু পিছলি পৰাটোৱেই আচলতে আমি থমকি ৰোৱা নাছিলোঁ, আমি চেষ্টা কৰিছিলোঁ আৰু এনেদৰেই আমি সফল হ'ব পাৰিছিলোঁ। আজি তেনে এজন লেখকৰ বিষয়ে আমি জীৱনৰ ছাঁ আৰু পোহৰত জানিব পাৰি সঁচাকৈ ভাল লাগিল। আৰু অন্য এজন আমেৰিকান আমাৰ সকলোৰে জ্ঞাত এজন ব্যক্তিৰ বিষয়ে আপোনাক ক'বলৈ ওলাইছোঁ। তেওঁ এজন আমেৰিকান মহান ব্যক্তি। তেওঁ 9 বছৰ বয়সতে নিজৰ জীৱনৰ মূধচ ভাগি পৰে। তেওঁৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ব্যক্তিজনৰ মৃত্যু ঘটে আৰু তেওঁ দিশহাৰা হৈ পৰে। আৰু তাৰ 2 বছৰৰ পিছতেই তেওঁৰ মাতৃৰো বিয়োগ হয়। তেওঁ শ্ৰমিক হৈ কাম বন কৰিবলৈ আৰম্ভ কৰে, কিন্তু তাৰ পাছত তেওঁ তাতো ব্যৰ্থ হয়। আৰু যেতিয়া তেওঁ অকণমান ডাঙৰ হয় তেতিয়া আইনৰ বিষয়ে পঢ়িবলৈ চেষ্টা কৰে, কিন্তু তাতো ব্যৰ্থ হয়। আৰু তেওঁ নিৰ্বাচনত মানে যোগদান কৰে, কিন্তু নিৰ্বাচনত যেতিয়া অংশগ্ৰহণ কৰিলে তাতো তেওঁ ৰাজ্যিক বিধান নিৰ্বাচনত তেওঁ পৰাজিত হয়। তেওঁ প্ৰতিবাৰে পৰাজিত হয়। তেওঁ যাক ভাল পাইছিলে, যাক নিজতকৈও বেছি ভাল পাইছিলে, তেওঁকো খুব কম সময়ৰ ভিতৰতেই হেৰুৱাবলগীয়া হয়। আৰু শেষত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। আৰু তেওঁৱেই হৈছে আব্ৰাহাম লিংকন, যাৰ নাম আমি সকলোৱে জানো। আৰু এই কিতাপখনত আমি এইটোৱে বুজিব পাৰিলোঁ যে জীৱনত প্ৰতিবাৰেই পিছলিব পাৰে। জীৱনত বাৰে বাৰে পিছলাৰ পাছতো যোনে মানে নিজক সংযত কৰি আগবাঢ়িব পাৰে, সেয়ে আচলতে জীৱনৰ প্ৰকৃত অৰ্থ। আজিৰ এই কাহিনীটি জীৱনৰ ছাঁ আৰু পোহৰ অৰ্ণৱ শইকীয়াৰ। এয়া পিছল খোৱাহে পতন নহয় পাটিৰ পৰা আপোনালোকক তুলি আনি আপোনালোকক ক'বলৈ দুআষাৰ চেষ্টা কৰিলোঁ। যদি ভাল লাগে অনুগ্ৰহ কৰি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।